Hello everyone, welcome back to my YouTube channel. আজি অসম চৰকাৰ নিযুক্তি পৰীক্ষাৰ বাবে সহায় হোৱাকে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন কেইটামান লৈ আহিছোঁ সাধাৰণ বিজ্ঞানৰ ওপৰত। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব বুলি আশা থাকিল। তেন্তে বলক আজি আমি প্ৰথম কুৱেশ্যনটো আৰম্ভ কৰোঁ। আজি প্ৰথম কুৱেশ্যনটো হৈছে আমি চন্দ্ৰত কোনো শব্দ দেখা নাপাওঁ কাৰণ চন্দ্ৰত কোনো নাথাকে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক বায়ু। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। অপৰিষ্কাৰ আহাৰ আৰু পানী গ্ৰহণ কৰাৰ ফলত দেখা দিয়া বেমাৰবিধ কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ কেৰেলা। নেক্সট কুৱেশ্যন আগবাঢ়িছোঁ। কোনগৰাকী বিজ্ঞানীয়ে গছত জীৱন আছে বুলি আৱিষ্কাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ জে.চি. বসু। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। এপাহ ফুল যদি ৰঙা পোহৰত ৰঙা আৰু নীলা পোহৰত ক'লা ৰঙত দেখা পাওঁ তেন্তে সূৰ্যৰ পোহৰত ফুলপাহৰ ৰং কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ ৰঙা। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতুবিধৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক কপাহ। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। সেউজীয়া গেছে সালোক সংশ্লেষণৰ প্ৰক্ৰিয়াত কোনবিধ গেছ ব্যৱহাৰ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ কাৰ্বন ডাই অক্সাইড। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। গেছৰ কোনটো অংশত সালোক সংশ্লেষণ প্ৰক্ৰিয়া সম্পন্ন হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ পাতত। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। বায়ু বেগ জুখিবলৈ ব্যৱহৃত হোৱা যন্ত্ৰবিধৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ এনিমিটাৰ। নেক্সট কুৱেশ্যন। তলৰ কোনবিধ জন্তু তিনিখন হৃদয় আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ অক্টোপাছ। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। বলীয়া কুকুৰে কামুৰিলে কোনবিধ বেমাৰ হয়? শুদ্ধ উত্তৰটো হৈছে খ জলাতং। নেক্সট কুৱেশ্যন। ভাৰতত নিৰ্মিত প্ৰথম ছুপাৰ কম্পিউটাৰটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ পৰম। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। হেপাটাইটিছ ৰোগত শৰীৰৰ কোনবিধ অংগ আক্ৰান্ত হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক যকৃত। নেক্সট কুৱেশ্যন। এজন সুস্থ মানুহৰ ৰক্তচাপ কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক 120ৰ পৰা 80। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ বন্ধুসকল। ধঁপাতত থকা নিচাযুক্ত উপাদান হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক নিকটিন। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। লাফিং গেছ কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ নাইট্ৰাছ অক্সাইড। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। সাধাৰণ চকুৰে বস্তুৰ দেখা নিম্নতম দূৰত্ব হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ 25 চেণ্টিমিটাৰ। কুৱেশ্যনটোলৈ আহিছোঁ। যদি এজন মানুহে পৃথিৱীত 1.5 মিটাৰ জঁপিয়াব পাৰে চন্দ্ৰত সেই মানুহজনে কিমান উচ্চতাত জঁপিয়াব পাৰিব?
ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 9 মিটাৰ। নেক্সট কুৱেশ্যন, কোনবিধ মাটিত সৰ্বাধিক পৰিমাণে হিউমাছ থাকে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক পাহাৰীয়া মাটিত। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, যেতিয়া বৰফ গলে তেতিয়া ইয়াৰ উচ্চতা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ একেই থাকে। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ, ভাইৰাছ আৱিষ্কাৰ হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ক ইয়ান স্কিপ। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ, ৰক্ত সঞ্চালনৰ পিতৃ হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ হাৰ্ভে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, আধুনিক বংশগতিৰ পিতৃ বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ বেটছন। নেক্সট কুৱেশ্যন, যিগৰাকী মহান বিজ্ঞানীৰ নামেৰে প্ৰতি বছৰে নোবেল বঁটা প্ৰদান কৰা হয় তেওঁৰ সম্পূৰ্ণ নামটো কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ আলফ্ৰেড বাৰ্নাৰ্ড নোবেল। নেক্সট কুৱেশ্যন ওলাইছোঁ, চকুত প্ৰৱেশ কৰাৰ পোহৰ মাত্ৰা কিহে নিয়ন্ত্ৰণ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ঘ আইৰিছ। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ, অন্তিমটো কুৱেশ্যনলৈ আহিছোঁ বন্ধুসকল, সেউজীয়া পোহৰ পৰিলে এপাহ ৰঙা ফুলৰ ৰং কেনেকুৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খ কলা। বন্ধুসকল ভাল লাগিলে যদি নিশ্চয় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।